আমাৰ লিঅ হয় হাই হাই welcome back to my channel. So as you know মই Ricika আৰু মই আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলোৱে ভালে আছে তো মই যে আপোনালোকৰ লগত এটি বিশেষ ভিডিও শেয়াৰ কৰিবলৈ ওলাইছো সো হোপ আপোনালোকে এটো ভাল পাব আৰু লগতে বহুত ভিডিওস আপলোড কৰা হোৱা নাই কিন্তু এতিয়া ট্ৰাই কৰিম যে আপোনালোকৰ লগত সৰুবৰ মুহূৰ্তবিলাক শেয়াৰ কৰিবলৈ সো ভিডিওটো ষ্টাৰ্ট কৰো ভিডিওটোৰ মেইন ইনগ্ৰেডিয়েন্ট হয় গোলাপ ফুল তো গোলাপ ফুল ইউজ কৰি কিনে আমি কি বনাব পাৰো সো ভিডিওটো খেখলৈ চাব আমি কি বনাব পাৰো হেতু শেয়াৰ কৰিম তো মোৰ হাতত আছে 4টা গোলাপ ফুল as you can see গোলাপ কেটাৰ পাহি কেটা অকমান বেয়া হ'ব ধৰিছে কিন্তু একোনা আমি এটো ইউজ কৰিব পাৰিম আৰু আপোনালোকৰ হাতত যদি এনেকুৱা ধৰণৰ গোলাপ ফুল নাই তেতিয়া হলে আপোনালোকে ঘৰতে পোৱা যিবিলাক গোলাপ ফুল আছে হেতু ইউজ কৰিব পাৰিব সো দুইটাই আপোনালোকক দেখুৱাম বজাৰৰ পৰা আনাটো হওক বা ঘৰৰ যেটো গোলাপ হয় হেতু আমি কেনেকৈ ইউজ কৰিব পাৰো বা হেতুৰ পৰা আমি কি ইউজ কৰিব পাৰো যেটো হোমমেড হয় সো ভিডিওটি হেকলৈ চাব হ'ব আপোনালোকে এটো ভাল পাব ফুল আনিব যাম তো ফুল আনিব যোৱাৰ লগতে আপোনালোকৰ লগত এখন সৰু সুন্দৰ বাগিচা শেয়াৰ কৰিম যেহেতু ফুলৰ হয় তো ভালে লাগিব সো চাবলৈ যাও এতিয়া তো এয়া আহিছো আমাৰ বাগিচাখনলৈ তো ইয়াতে বহুত বেছি ফুল নাই কিন্তু কেডালমান ফুল আছে যেনেকুৱা ধৰক আপুনি পিছফালে দেখিছে এডাল টগৰৰ ফুল হয় মই কিন্তু গুটেইবিলাক ফুলৰ নাম নাজানো কেডাল মানহে চিনি পাও তো এডাল কি কয় নাজানো এইডাল জাবন কই সাগে তো মোৰ পিছফালে থকাডাল হল জাবন তো এডাল মোৰ ঘৰৰ ফ্ৰন্টত আছে তো ইয়াতে দেখাৰ ধৰণে সৰু পুলিবিলাক খাৰি খাৰিকৈ ৰুই দিয়া হৈছে এটো ৰুবৰ কাৰণে বেছি দিন হোৱা নাই আৰু কেদিনমান গলে এটো ডাঙৰ হ'ব সাগে যদি হে গৰু ছাগলীয়ে নাখায় আৰু মোৰ বহুত বেছি নলেজ নাই ফুলৰ ওপৰত কিন্তু এডাল চিনি পাও এডাল গোলাপ ফুল হয় আৰু এডাল তামোলৰ গছ হয় কাখৰডাল কি হয় মই নাজানো কিন্তু বৰ ধুনিয়া হয় আৰু ফুলকেইটা বৰ ভাল লাগে আৰু গছডাল অলপ ডাঙৰ হয় দেখিব পাইছে যে টগৰ ফুলডালৰ সমানে সমানে গৈছে তো টগৰ ফুলডাল ন খুব বেছি ধুনিয়া হয় আৰু পাতকেইটা গ্ৰীন আৰু হোৱাইটিছ কম্বিনেশ্যন আছে আৰু এইখিনি হল আমাৰ ফ্ৰন্ট ঘৰৰ তো ইয়াতে আছে কেজুমান ফুল তো এডাল ফুল সৰু হয় কিন্তু খুব বেছি ধুনিয়া খুব ধুনিয়াকৈ ফুলিছে এডাল কি ফুল হয় নাজানো কিন্তু নতুন কৰি দিয়া ফুল হয় তো এডাল টাবত দিয়া গৈছে তো টাববিলাকতো মোৰ সৰু ভন্টিয়ে ফুলবিলাক ৰুইছে তো তাই গাৰ্ডেনিং কৰি খুব ভাল পায় তাইৰ হবি হয় তো লগতে ময়ো অলপ চলপ কৰিছো বাৰু এলোভেৰাডাল মোৰ খুবেই বেছি প্ৰিয় হয় তো এডাল কি ফুল হয় মই নাম নাজানো ক'ব নোৱাৰিম তো গোলাপ ফুলটো সবে চিনি পায় তো এনেকুৱা ধৰণৰ কিছুমান ফুল সন্মুখত ঘৰৰ সন্মুখত থাকিলে খুবেই ভাল লাগে তো এতিয়া আমি গোলাপ ফুলটো এটো ইউজ কৰিব পাৰো বা কিনি কেনে গোলাপ ফুল কেটা ইউজ কৰি কেনে ৰ'জ ৱাটাৰ বনাম যেটো হোমমেড হ'ব সো এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো তো ইয়াতে আমি গোলাপৰ পাহি কেটা এৰুৱাই লম ইয়াতে বৰ বিশেষ একো কৰিব লগিয়া নাথাকে সো এনে ধৰণে আমি গোলাপৰ পাহিবিলাক এৰুৱাই লম তো এতিয়া আমি গোলাপৰ পাহি কেটা অকনমান পানীৰে ধুই লম আৰু ইয়াতে আমি কেটামান গোলাপৰ পাহি এক্সট্ৰা কৰি লম অলপ ৰ'দত শুকাই কেনে এটোৰ পৰা আমি ৰ'জ পাউডাৰ বনাব পাৰিম তো এটো ইজি প্ৰসেস হয় এতিয়া আমি গেছটো জ্বলাই লও আৰু পাত্ৰটোত গোলাপৰ পাহি অনুযায়ী আমি ইয়াতে সৰু এক কাপ পানী লৈ লম আৰু দেখিব পোৱাৰ ধৰণে অকমান পানীটো বইল হোৱাৰ পিছত আমি গোলাপৰ পাহি কেটা ইয়াতে দি কিনে অকমান লাৰি দিম 4-5 মিনিট কম জুইত বইল কৰাৰ পিছত আমাৰ গোলাপ জলটো প্ৰায় ৰেডি হৈ গৈছে তো আমি ইয়াক সেকেন্ডি এখনেৰে সেকি লম আৰু দেখিব পাইছে ইমান ধুনিয়া কালাৰ আহিছে ন এটো আৰ্টিফিশিয়াল নহয় এটো সম্পূৰ্ণ নেচাৰেল হয় তো এনেকুৱা ধৰণৰ স্প্ৰে বটল যদি আছে স্প্ৰে বটলত আপুনি এটো ষ্ট'ৰ কৰিব পাৰে বা নৰ্মেল বটলতো ৰ'জ ৱাটাৰটো বনোৱা হৈ গ'ল সো চাব পাৰি ইমান ধুনিয়া কালাৰ আছে ইয়াত কোনো আৰ্টিফিশিয়াল কালাৰ ইউজ কৰা হোৱা নাই সম্পূৰ্ণ নেচাৰেল ইনগ্ৰেডিয়েন্ট হয় জাস্ট ৰ'জ পেটালছ লোৱা গৈছে ইয়াতে
তো আপুনি এনেকৈ ইউজ কৰিব পাৰে এইটো বনাই কেনে এইটো 7 to 8 days খুব ধুনীয়া কৰি চলি যাব ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ